নমস্কাৰ অসমীয়া খবৰ চেনেলটোৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছো। আজি হৈছে 16 নৱেম্বৰ দেওবাৰ। আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসম তথা ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ পৰা আহি পৰিছে, গতিকে আপোনালোকে এই ভিডিঅ' অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰে এটা গুৰুত্বপূৰ্ণ খবৰ। ভোট চুৰিৰে বিহাৰ দখল কৰিছে এনডিএ। বহিৰাজ্যৰ বিজেপি সমৰ্থকে ভোট দিলে বিহাৰ নিৰ্বাচনত। দিল্লী, হাৰিয়ানা, কৰ্ণাটকৰ ভোটাৰে বিহাৰ বনালে এনডিএ চৰকাৰ। একোজন ভোটাৰে ভোট দিছে তিনিখনকৈ ৰাজ্যত। ভোট চুৰিক লৈ নীৰৱ নিতাল নিৰ্বাচন আয়োগ গণেশ কুমাৰ। ঘোষণা হ'ল বিহাৰ নিৰ্বাচনৰ বিধানসভাৰ ফলাফল। অভিলেখ ৰচনাৰে বিহাৰ দখল কৰিছে এনডিএ। দুলিচ্ছাত হৈ গ'ল বিৰোধী, কিন্তু এই ফলাফলৰ পাছতে ৰৈ গ'ল কিছু প্ৰশ্ন। বিশেষকৈ ভোট চুৰি প্ৰসংগক লৈ নিৰ্বাচন আয়োগৰ ভূমিকাই সৃষ্টি কৰিছে সন্দেহৰ। এইবাৰ বিহাৰ নিৰ্বাচন এনে কিছুমান নহ'বলগীয়া কাণ্ড ঘটে, যাৰ ফলত সন্দেহৰ মাজলৈ ঠেলি দিলে সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়া। দেশৰ বেলেগ বেলেগ ৰাজ্যত ভোট দিয়াৰ কেইবাজনো ব্যক্তিয়ে বিহাৰৰ নিৰ্বাচনত ভোট দিয়াৰ তথ্য পোহৰলৈ আনিছিল স্বতন্ত্ৰ সংবাদ সংস্থাই। হাৰিয়ানা, দিল্লী, কৰ্ণাটক, উত্তৰাখণ্ডত ভোট দিয়া মানুহে ভোট দিছে বিহাৰ নিৰ্বাচনত। বিহাৰত ভোট দিয়া তেনে এজন ব্যক্তি হৈছে অজিত কুমাৰ ঝা। একেগৰাকী অজিত কুমাৰ ঝা দিল্লীতো আছে ফটোযুক্ত ভোটাৰৰ পৰিচয় পত্ৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বিজেপি চৰকাৰ নাইকিয়া হ'লে গোটেই অসমখন মিয়াই লৈ ল'ব। বিজেপিৰ বাবেহে অসমীয়া সুৰক্ষিত হৈ আছে। বিজেপি চৰকাৰ নাইকিয়া হোৱাৰ দিনাই অসমখন মিয়াই লৈ ল'ব। যিসকলে আমাক গালি দি আছে তেওঁলোকে অনুতপ্ত হ'ব সিদিনা। যিদিনাখনে বিজেপিৰ চৰকাৰ নাথাকিব সিদিনাৰ পৰা সকলো শেষ হ'ব। মিয়াৰ বদনামীৰ কোনো সীমা নাই। মিয়া উদণ্ড। মিয়াৰ ইতিহাস পুনৰাবৃত্তি হ'ব, ৰাইজে বুজি পাব লাগিব। মিয়াৰ ডাঙৰ সমৰ্থক তিনি গগৈ, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈ মিয়াৰ পৃষ্ঠপোষক। 12-13খন জিলাত সংখ্যালঘুৱে মালিক হৈ আছে। দুবৰি, মানকাছাৰ, দক্ষিণ শালমাৰাত হিন্দুৱে আশ্ৰয় ল'ব লগা হৈছে। আগন্তুক 10 বছৰত অসমে ভয়ংকৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব লাগিব। বিজেপি থকাৰ বাবে অসমীয়া আজি সুৰক্ষিত হৈ আছে, নহ'লে সন্ধিয়াতে বজাৰলৈ যাবলৈ ওলোৱাটো কঠিন হ'লহেঁতেন। এইদৰে কয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 7 দিনৰ ডেডলাইন। বিৰোধী গাঁওবুঢ়াৰ দৰে বহি থাকিলে নহ'ব। বিৰোধী গাঁওবুঢ়াৰ দৰে বহি থাকিলে নহ'ব। গাঁওবুঢ়াৰ দৰে থাকিলে বিজেপি হৰুৱাটো অসম্ভৱ হৈ যাব। বিৰোধী দলক 7 দিনৰ ডেডলাইন দিলে অখিল গগৈয়ে। 7 দিনৰ ভিতৰত পৰিকল্পনা কৰাৰ আহ্বান। 24 ঘণ্টা কামত লাগিলেহে হাৰিব বিজেপি, এইদৰে কৈ অখিল গগৈয়ে গৌৰৱ গগৈলৈ পত্ৰ প্ৰেৰণ কৰিছে। অখিল গগৈৰ ফালৰ পৰা বিৰোধী সক্ৰিয় হ'ব লাগিব বুলি উল্লেখ কৰিছে পত্ৰখনত। বিহাৰৰ ফলাফলৰ পাছতে বিস্ফোৰণ অখিল গগৈ। বিৰোধী গাঁওবুঢ়াৰ দৰে বহি থাকিলে নহ'ব। গাঁওবুঢ়াৰ দৰে থাকিলে বিজেপি হৰুৱাটো অসম্ভৱ হৈ পৰিব। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 30 বিঘা মাটিত হ'ব জুবিন গাৰ্গ উদ্যান। 25,000 মানুহে একেলগে গাব মায়াবিনী। 30 বিঘা মাটিত জুবিন গাৰ্গৰ নামত নিৰ্মাণ কৰা হ'ব উদ্যান। জুবিন গাৰ্গক লৈ BTC চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ। উপজা দিনৰ দিনাই কোকৰাঝাৰত কৰা হ'ব আধাৰশিলা। 18 নৱেম্বৰত আধাৰশিলা কৰিব BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। গৌৰাং নৈ পাৰত 25,000 একেলগে গাব মায়াবিনী। 53 বছৰীয়া জন্মদিনত ৰোপণ কৰা হ'ব 53টা নাহৰ পুলি। অসমীয়া আৰু বড়ো ভাষাত পৰিৱেশিত হ'ব মায়াবিনী। 30 বিঘা মাটিত জুবিন গাৰ্গৰ নামত নিৰ্মাণ হ'ব উদ্যান। জুবিন গাৰ্গক লৈ BTC চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ। উপজা দিনাৰ দিনাই কোকৰাঝাৰত হ'ব আধাৰশিলা। 30 বিঘা মাটিত জুবিন গাৰ্গৰ নামত নিৰ্মাণ কৰা হ'ব উদ্যানখন। জুবিন গাৰ্গক লৈ BTC চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। খিলঞ্জীয়াক আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ ভয়ংকৰ হ'ব। প্ৰয়োজনত ৰাজপথ উত্তাল কৰিম। বিল লাচি থানাৰ কিছু সদস্যৰহে ভুল আছিল। বিকাশ অসমসহ বিভিন্ন প্ৰান্তৰ পৰা 54 জন সদস্যক বহিষ্কাৰ। এতিয়াৰ পৰা প্ৰতিগৰাকী সদস্যক প্ৰদান কৰিব পৰিচয় পত্ৰ। অখিল গগৈক তীব্ৰ সমালোচনা শৃংখল চলিহাৰ। বিধায়কৰ বিভিন্ন স্থানত মহিলাৰ সৈতে কৰা ব্যৱহাৰ গ্ৰহণযোগ্য নহয়। আমাৰ এটাই কথা, খিলঞ্জীয়াক সুৰক্ষা দিবই লাগিব। জুবিন দাই কোৱাৰ দৰে দুমুহাৰ সৈতে লাচি থানাৰ বহু যুগৰে নাচোন। খিলঞ্জীয়াক আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ ভয়ংকৰ হ'ব। কোনো ৰাজনৈতিক ভিত্তৰ মাজত লাচি থানাক নুসুমাব।
ডিংকাণ্ডক লৈ পুনৰ ৰাজপথ উত্তাল কৰাৰ হুংকাৰ। বীৰ লাচিত সেনাৰ চিন্তন বৈঠকত কেইবাটাও সিদ্ধান্ত। বীৰ লাচিত সেনাৰ কিছু সদস্যৰ ভুল আছিল। বিকাশ অসম সহ বিভিন্ন প্ৰান্তৰ পৰা 54 জন সদস্যক বহিষ্কাৰ কৰা হৈছে বীৰ লাচিত সেনাৰ ফালৰ পৰা। এতিয়াৰ পৰা প্ৰতিগৰাকী সদস্যক প্ৰদান কৰা হ'ব পৰিচয় পত্ৰ। অখিল গগৈৰ তীব্ৰ সমালোচনা শৃংখল চলিহাৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 19 নৱেম্বৰত কোটি কোটি কৃষকৰ একাউণ্টলৈ মোদী চৰকাৰে প্ৰেৰণ কৰিব 2000 টকাকৈ। 19 নৱেম্বৰত দেশৰ জনতাক মোদী চৰকাৰে দিব উপহাৰ। দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ। কোটি কোটি PM কিষাণৰ হিতাধিকাৰীলৈ ভাল খবৰ। কৃষকৰ একাউণ্টত পোনে পোনে সোমাব 21 নং কিস্তিৰ ধন। 4টা ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে PM কিষাণৰ ধন। ইতিমধ্যে প্ৰকাশ পালে আঁচনিৰ হিতাধিকাৰীৰ তালিকা। DBTৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব চৰকাৰৰ এই ধন। কেনেকৈ ঘৰতে বহি আপডেট কৰিব eKYC। অনলাইনত নিজৰ মোবাইলেৰে আপুনি কৰিব পাৰিব আপডেট। প্ৰথমে লগইন কৰিব অফিচিয়েল ৱেবছাইট pmkisan.gov.in ত। eKYC অপশ্যনত ক্লিক কৰি অন্তৰ্ভুক্ত কৰক আধাৰ নাম্বাৰ কেপচা কোড। আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰিব লাগিব। আপোনাৰ মোবাইললৈ যাব এটা OTP অন্তৰ্ভুক্ত কৰি eKYC আপডেট কৰিব পাৰিব। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছৰ লাজ চৰম একো নাই। বিহাৰতকৈ অসমত বেয়া ফলাফল হ'ব কংগ্ৰেছৰ। কংগ্ৰেছৰ এটা টিকট বিক্ৰী কৰা দল। বিহাৰতকৈ অসমত ফলাফল বেয়া হ'ব কংগ্ৰেছৰ। ইমান বেয়াকৈ কৰাৰ পিছতো কংগ্ৰেছৰ লাজ চৰম একো নাই। বিজেপিৰ বিকল্প কেতিয়াও কংগ্ৰেছ হ'ব নোৱাৰে। বিৰোধী ঐক্য মঞ্চৰ বৈঠকত কেৱল বিয়াৰ কথাহে আলোচনা হয়। বিহাৰত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতে TMC নেতা দুলু আহমেদৰ মন্তব্য। কংগ্ৰেছ এটা টিকট বিক্ৰী কৰাৰ হে দল। বিহাৰতকৈ অসমত বেয়া ফলাফল হ'ব কংগ্ৰেছৰ। ইমান বেয়াকৈ কৰাৰ পিছতো কংগ্ৰেছৰ লাজ চৰম একো নাই। কংগ্ৰেছ এটা টিকট বিক্ৰী কৰাৰ হে দল। ইমান বেয়াকৈ কৰাৰ পিছতো কংগ্ৰেছৰ লাজ চৰম একো নাই। গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াৰ বাদে বাকী নেতা বিক্ৰী হৈ আছে। বিজেপিৰ বিকল্প কেতিয়াও কংগ্ৰেছ হ'ব নোৱাৰে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মোদী চৰকাৰৰ ৰঙা দলিচা আদানীলৈ। আদানী গ্ৰুপত 33,000 কোটি টকা বিনিয়োগ LICৰ। আদানী গ্ৰুপত 33,000 কোটি টকা বিনিয়োগ LICৰ। আদানীলৈ ৰঙা দলিচা পাৰি দিছে মোদী চৰকাৰে। LICৰ কাণ্ডক লৈ বিশ্বজুৰি চৰ্চা। বিত্তীয় সংকটৰ পৰা আদানীক উদ্ধাৰ কৰিবলৈ এই বিনিয়োগ কৰা হৈছিল। ধন দিয়াৰ বাবে আৰ্থিক সেৱা বিভাগে খচৰা প্ৰস্তাৱ প্ৰস্তুত কৰিছিল। নীতি আয়োগৰ লগতো কৰা হৈছিল আলোচনা। আদানী পৰ্টছত প্ৰথম পৰ্যায়ত 5,000 কোটি টকা বিনিয়োগ। আমেৰিকাৰ সংবাদপত্ৰ ৱাশ্বিংটন পোষ্টত প্ৰকাশ পাইছে এই বাতৰি। কেন্দ্ৰৰ নিৰ্দেশতে এই ধন বিনিয়োগ কৰা বুলি বাতৰি প্ৰকাশ পাইছে। শেহতীয়াকৈ আৰ্থিক সংকটত পৰিছিল আদানী গোষ্ঠী। প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহৰ অতিকৈ ঘনিষ্ঠ গৌতম আদানী। বিৰোধীৰ কটাক্ষ বন্ধুলৈ দৰত কিয় মোদী শ্বাহৰ? আদানী গোষ্ঠীক উদ্ধাৰ কৰিবলৈ LICক ডাল বনালে মোদী শ্বাহে। LICত জমা হৈ আছে দেশৰ সাধাৰণ জনতাৰ কষ্টপৰ্জিত ধন। আদানী গোষ্ঠীক মে মাহত দিয়া হৈছিল 5,000 কোটি টকা। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বিহাৰত হাৰিল কংগ্ৰেছ। অসমত মুছলমানে এৰিলে কংগ্ৰেছৰ সংগ। বিহাৰত কংগ্ৰেছ পৰাস্ত, অসমতো সংখ্যালঘুৱে এৰিছে কংগ্ৰেছৰ সংগ। বিহাৰ নিৰ্বাচনৰ পিছতে অসমত কংগ্ৰেছৰ সভাত খালী চকী। কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিতি নগণ্য। খালী চকীৰ সন্মুখতে কংগ্ৰেছে অনুষ্ঠিত কৰিছে কাৰ্যনিৰ্বাহক সভা। বিহাৰত শোচনীয় পৰাজয়ৰ পিছত অসমত সংখ্যালঘুৱে লগ এৰিছে কংগ্ৰেছৰ। নবেন্দ্ৰ শৰ্মা কমপ্লেক্সত সংখ্যালঘু বিভাগৰ কাৰ্যনিৰ্বাহক সভাত এই দৃশ্য। বিহাৰ নিৰ্বাচনৰ পিছতে অসমত কংগ্ৰেছৰ সভাত খালী চকী। কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিতি নগণ্য। খালী চকুৰ সন্মুখতে অনুষ্ঠিত হৈছে কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। কিয় তেজপুৰলৈ আহিছে 24 জনকৈ সন্দেহজনক লোক? তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে তেজপুৰত। তেজপুৰত সন্দেহজনক লোকক লৈ চাঞ্চল্য। ৰাজ্যক পৰিবহণৰ বাছ আস্থানত 24 জন জম্মু কাশ্মীৰৰ নাগৰিক। কিহৰ বাবে 24 জন লোক আহিছে অসমলৈ? সোধপোছা কৰাত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা। জম্মু কাশ্মীৰৰ পৰা অৰুণাচলৰ টাৱাঙলৈ কাম কৰিবলৈ আহিছে লোকসকল। তেজপুৰ আৰক্ষীৰ টহলদাৰী এটা দলে সোধপোছ কৰে লোকসকলক। জম্মু কাশ্মীৰৰ পৰা অহা লোকসকলে দেখুৱাই আধাৰ কাৰ্ড।
টাৱাঙলৈ ঠিকাৰ কামৰ বাবে অহা বুলি মন্তব্য লোকসকলৰ। তেজপুৰত সন্দেহজনক লোকক লৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে তেজপুৰত। তো দৰ্শকসকল, আমাৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব।